এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বহুত দিনৰ মূৰত আকৌ আহিলোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। যিহেতু মই এইকেইদিন ব্যস্ত আছিলোঁ আৰু আমাৰ কলেজো খোলা, তেনেকৈ সময় পোৱা নহয় ভিডিঅ' বনাবলৈ, আৰু একো তেনেকৈ যোৱা মেলা হোৱা নাছিলে, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজি আমি যাম আঠখেলীয়া নামঘৰ। এয়া আমি পালোহি। যিহেতু ভাদ মাহ চলি আছে, সেয়ে মানুহৰ বহুত বেছিয়ে ভিৰ। তাতে আজি দেওবাৰ, আৰু দেওবাৰ দিনাখন চবেই নিজৰ কামৰ পৰা ফ্ৰী পায়, চ' আহিবলৈ এইটোৱে এটা ভাল দিন ব্যস্ত মানুহসকলৰ কাৰণে। আজি বহুত বেছি গৰমো পৰিছে। ইয়াৰ চব মানুহ এয়া চাকি তাকি জ্বলাই মেলি ল'লোঁ আৰু এয়া এতিয়া প্ৰসাদৰ কাৰণে লাইন পাতিবলগীয়া হৈছে, যিহেতু বহুত বেছি মানুহ। ৰাতিপুৱা নামঘৰলৈ বুলি ওলাই আহোঁতে দাদাকো লগ পালোঁ, যিহেতু তাহাঁতি যায় দেওপানী, সেয়ে ফটোকপিয়ে মাৰি ল'লোঁ আমি। যিহেতু ঘৰৰ পৰাই বহুত বেছি ভাগৰ লাগিলে, সেয়ে ভিডিঅ' কৰিব মনেই নগ'ল, সেইকাৰণে ভিডিঅ'টো এনেকৈয়ে শেষ কৰিবলগীয়া হৈছে। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।